নমস্কাৰ। আজি এটা ভিডিঅ'তে সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই নগাঁৱৰ পৰা ব্ৰহ্মপুৰ আহি পালোহি আৰু যিহেতু সি গাড়ীতে শুলে সেইকাৰণে আহি তাক মানুহ খুৱাই দিছোঁ আৰু এয়া কিছু নহয় ঘৰৰ একো অৱস্থা নাই, মই ঘৰৰ কামখিনি কৰি লওঁ। ইফালে ভাত বহাই দিছোঁ আৰু চব্জি কাটিব লৈছোঁ। আজি যিহেতু নিৰামিষে খাম কাৰণ নামঘৰ যাব লাগিব আৰু বহুতে কাম বন কৰি যিহেতু এলাহ লাগে। এফালে গোঁসাই মানুহ গোসাঁনী আৰু দেউতাকে খেলিছে, কাকাকো বহি আছে ওচৰতে। কাম বনকেইটা কৰি ভাতকেইটা ধুমাধুম দিছোঁ, দালি ভাজি ভাত আচাৰ, কিয়নো বহুত কাম আছে আৰু নামঘৰ যাব লাগে। বিশেষকৈ গোঁসাই খুৱাবলৈ বহুত টান, তথাপিও তাক ধুমাধুম খুৱাই লৈছোঁ আৰু মই গা পা ধুই নামঘৰ যাবলৈ ৰেডি। আৰু কেনেকুৱা লাগিছে মোক জনাবচোন দেই কমেণ্ট কৰি। এয়া আমাৰ নামঘৰ ভাগৰ সন্মুখৰ পৰা আৰু ইফালে বৰমা গৈ আছে আৰু নামঘৰলৈ গোঁসাই মানুহ মই সোমাইছোঁহি আৰু নামঘৰ আহিয়ে চাব দেই, সি এক খেলত ব্যস্ত, ইমান খেলিছিল। নাম গাই হ'ল আৰু সকলো ঘূৰা ঘূৰি যাব। নামঘৰৰ পৰা আহি ৰখাই নাই, ধুমাধুম আহিছোঁ আপোনালোকৰ ঘৰলৈ। আজি ৰাখী বন্ধন, যিহেতু তাহাক ৰাখী পিন্ধাব আৰু এয়া আহি আমাৰ ধুনুৱে গোঁসাই ৰাখী পিন্ধাইছে আৰু গোঁসাই ধুনীয়াকৈ পাতি দিছে, চাই বহুতেই ভাল লাগিছে। যিহেতু তাৰ প্ৰথম ৰাখী পিন্ধাইছে সেইবাৰ আৰু এয়া সৰু কলিজাও পিন্ধাইছে গোঁসাই মানুহৰ ৰাখী, সি ধুনীয়াকৈ পাতি দিছে। ইফালে দাদাইকে ৰাখী পিন্ধাইছে, যিহেতু আজি সি জন্ম হোৱাৰ পৰা প্ৰথম ৰাখী পাইছে ৰাখী বন্ধন। সি 3ডালকৈ ৰাখী পিন্ধিবলৈ পালেও দাদাইক বাইক দুজনীয়ে পিন্ধালে, সি বহুতেই ফূৰ্তি পাইছে। এয়া হাতখন দি চাই, এইফালে মিঠাই খুৱাইছে, সি এতিয়া মিঠাই খোৱাতে সি হাত তালি বজাইছে। আৰু যিহেতু সকলোখিনি কাম কৰি তাক ধুমাধুম জলপানখন খুৱাইছোঁ আৰু তাকো মই চাহ দিছোঁ আৰু দেৰি কৰা নাই, যিহেতু 8টা বাজি। এইফালে কণী আলু ভাত ধুমাধুম বহাই দিছোঁ। এয়া মই কণী ফ্ৰাই কৰি দিছোঁ। 3টা মানুহ, তেওঁ ভাত খাই নাখায় ক'ব নোৱাৰি, যিহেতু প্ৰগ্ৰেমলৈ গৈছে, তথাপিও মই বনাই ৰাখিছোঁ। প্ৰায়ভাগ নাখায় বুলি জানিও বনাইছোঁ। আৰু এয়া আলু যিটো মছলাটো মই কমাই দিওঁ, কিয়নো মানে সিও কেতিয়াবা খাই দিয়ে। আৰু বনাই কৰি হোৱাৰ পিছত এয়া ভাত আৰু কণীটোকে যিহেতু চিম্পুল বনাইছোঁ। সি টিভিত ব্যস্ত হৈ আছে। আজিলৈ মোৰ ভ্লগটো ইমানতে সামৰণি মাৰিছোঁ। মোৰ ভিডিঅ'টো চাই কেনে পালে সকলোৱে লাইক কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, তেতিয়া মোৰ আগৰ ভিডিঅ'সমূহ চাবলৈ পাই থাকিব। বাই বাই।